আজি প্ৰায় 4 দিনেই হ'ল অহাৰ দিন ধৰি সি সেই ৰুমটোতে সোমাই আছে জানো কি চিন্তাত আজিকালি ইমান মচগুল হৈ থাকে কালি উপায় নাপায় মই তাক সুধিলোঁ বোলো তোৰ এই ইমান চিন্তাৰ কাৰণ কি হয় সি উত্তৰ দিলে অভিজ্ঞতা কিমাননো চিন্তা কৰি থাকিম মই একেবোৰ কথাকে সময়ত যি হয় দেখা যাব আৰু বাদ দে এইবোৰ কিন্তু ভাবি থকা কথাবোৰ যদি সঁচা হৈ যায় তেতিয়া কি হ'ব কি চিন্তাবোৰ মূৰলৈ আহি আছে বাৰু মই পাগলেই হৈ যামচোন এইবোৰ চিন্তা কৰি কৰি নাই নাভাবো আৰু নাভাবো এইডাল ফেচবুকডালো আজিকালি চাব নোৱাৰা হ'ল দাদাই ঠিকেই কৈছিল আগতে এইডাল চালে মূৰটো গৰম হৈছিল এতিয়া মোবাইলটোও গৰম হোৱা হ'ল হেল্ল' কি কৈছ নাই এনেই আৰু কিনো কৰিবি আচ্ছা ভাত পানী খালি খালো খালি নাই খালো হেৰি নহয় আজি 4 দিন হ'ল ন 4 দিন হৈ গ'ল আৰু 3 দিন আছেগে আৰু হ'ব দে 3 দিনহে থাক আৰু এইকেইদিন হোম কোৱাৰেণ্টাইনত সেই দিনক লৈ মই চিন্তা নাই কৰা মোৰ চিন্তা বেলেগ এটাহে এতিয়া আৰে তোক মোক কৈছিলো নাই যি টি কথা টেনচন লৈ নাথাকিবলৈ বুলি তই কথাটো নাই বুজা চা মোৰ চিন্তাই মানুহবোৰক লৈহে ক'ভিড পজিটিভ বুলি গম পালে সেই মানুহবোৰচোন 1 কিলোমিটাৰমান দূৰতে পলাব আৰে পজিটিভটো বেলেগ কথা বে তেতিয়া বাৰু অলপ নিজেও সাৱধান হোৱাটো ভাল কিন্তু তইচোন হস্পিটেলৰ পৰা নেগেটিভে হৈ আহিলি আৰে সেইটো তইহে বুজিছ সেই মানুহবোৰৰ কাৰণে পজিটিভ নিগেটিভ চব একেই বুজিছ মুঠতে ইহঁতক বুজাই একো লাভ নাই ইহঁতৰ কাৰণে মুঠতে কেছটো হ'ল ফুলনি মানে বাগিচা মানে ফুলনি এতিয়াতো শুনিবলৈ পাইছোঁ যে ক'ৰবাত বোলে মানুহে দেখিলে ৰাস্তাত শুৱাই দিয়ে আৰু ক'ৰবাত আকৌ মালিকে কাৰোবাক বোলে ঘৰতে সোমাবলৈ দিয়া নাই ক'ৰবাততো গাঁৱতেই সোমাবলৈ দিয়া নাই এতিয়া সেইবোৰ কথা শুনি পেলাই চিন্তা কেনেকৈ নকৰা এই মানুহবোৰক বুজোৱা আৰু এই ঢেৰুৱা ঠাৰি সিজোৱা একেটাই কথা যেতিয়া নিজৰ হয় তেতিয়াহে চবে বুজে তই মই লাগি এইবোৰ চেঞ্জ কৰিব নোৱাৰো মুঠতে এতিয়া মানুহ চিনাৰ সময় পায় সেইটোৱে আৰু তথাপিও চিন্তা এটা থাকে দেচোন বাদ দে ফেচবুক ইউটিউব কিবা এটা চা গেম খেল মুঠতে ৰিলেক্স হ আৰে ফেচবুকৰ কথাটো নকবিয়ে এই টাইম মেচিনত ট্ৰেভেল কৰাৰ সপোন দেখাই নতুন জেনেৰেশ্যনটোৱে কোনটো যুগত গৈ ট্ৰেভেল কৰি আছে এবাৰ ফেচবুকটো খুলি চাবিচোন সেইটোতো হয়েই আজিকালি মিমছ আৰু চাইবাৰ বুলিঙৰ মাজত পাৰ্থক্য নাইকিয়া হ'ল বুজিছ পাৰিলে এক্সিডেণ্টৰ ভিডিঅ' এটাতো গান এটা লগাই মিমছ বনাবহে আৰু চাবি হা এতিয়া ষ্টেটাছ দিব এতিয়া ডাঙৰ হলো অকলে থাকিয়ে ভাল লাগে তাৰ 2 দিনমানৰ পাছত আকৌ দেখিবা ডিপ্ৰেশ্যনৰ ওপৰত ৰচনা লিখি দিয়েচোন আৰু শুনিবি আকৌ সেইদিনা গম পালো কোনোবা এটাই বোলে মিম বনাইছে যে ভাদ মাহ নাম কীৰ্তনৰ কাৰণে পবিত্ৰ নহয় কুকুৰৰ কাৰণেহে পবিত্ৰ আৰে মেণ্টেলিটি চাটাৰ সেইয়া তই কৰিছোন এতিয়া আচল কেছটো এতিয়া বুজিলি কেলে টেনচন ল'বলৈ মানা কৰি আছিলো তোক এই মানুহবোৰৰ কাৰণে বাদ দেও এইবোৰ আৰু শুন মই যাওঁ মায়ে মাতি আছে আৰু এই তই বৰ বেছিকৈ চিন্তা কৰি নাথাকিবি বুজিছ
সময়ত চবেই নিজৰ নিজৰ ফল ভুগিব লাগিব। হ'ব দে। সময়বোৰ এনেকৈয়ে পাৰ হৈছিল আৰু পাৰ হোৱা সেই প্ৰতিটো মুহূৰ্তত তাৰ মনত হাজাৰটা প্ৰশ্নৰ জোৱাৰ উঠিছিল। সমাজ, ইউথ, এই শব্দবোৰে যেন তাক বৰকৈ খুচি পিন্ধি আছিল। কিন্তু এই সকলো প্ৰশ্নৰ উত্তৰ অৱশেষত সি বিচাৰি পাইছিল। সি সিদ্ধান্ত লৈছিল, সি উঠিব, সি যুঁজিব, সি যুঁজিব।